নমস্কাৰ সকলোকে কি খবৰ সব ঠিকে চলিছেনে এই দিনবোৰ যে ইমান জলদি গুচি গৈছে কালি পৰখি 25 চনটো সোমাইছিলেহে এতিয়া খতমে হ'বলৈ হ'ল কিন্তু কি কৰিব সময় জানো কাৰোবাৰ কাৰণে ৰখে সেইকাৰণে সময়ৰ কাম সদায় সময়তে কৰি যাম বাকি আৰু পোৱালিটোক স্কুলত নমা মই ৰাস্তাত ৰখি ভিডিঅ' আপলোড কৰি আছো কি কৰিব আৰু ঘৰত নেটৱৰ্কৰ প্ৰব্লেম আম্বানী কাই নেটৱৰ্কটো অলপ ভাল কৰক কেৱল ৰিচাৰ্জৰ দাম বঢ়াই থাকিলে নহ'ব নহয় নেটৱৰ্কটোও ভাল কৰিব লাগিব বাৰু আম্বানী কাই নেটৱৰ্কৰ কথাটো অলপ পিছে পৰে জনাম এতিয়া মানে অলপ দেৰি হৈছে তো বাইকত তেল ভৰাই মেলি ডিউটিলৈকে যাওঁ ডিউটি ছুটি কৰি আজি অলপ টাউনলৈ যাম বুলি ভাবিছিলো কিন্তু মাহঁত বোলে জেঠাহঁতৰ ঘৰলৈ গ'ল তো মোক ঘৰলৈ সোনকালে মাতি পঠাইছে তাৰপিছত আৰু মই লগালগ ঘৰলৈ গুচি আহিলো মাহঁতে জেঠাহঁতৰ ঘৰতে ভাত খাই আহিম বুলি ক'লে তো ময়ো বোলো কিবা অলপ লৈয়ে যাওঁ সেই বুলি আমাৰ সৌৰভৰ দোকানত সোমালো বোলো ব্ৰইলাৰকে অলপ লৈ যাওঁ তাৰপিছত আৰু ব্ৰইলাৰ ললো আৰু পেমেণ্ট কৰি মেলি ঘৰলৈ আহিলো তাৰপিছত আৰু লগালগ ফ্ৰেছ হৈ মেলি মই মাংস বনোৱাতে লাগিলো বোলো অকলে আছো খাই বৈ সোনকালে আজৰি হৈ লওঁ পিছে এতিয়া মাংসখিনিহে মই অকলে খাব পাওঁ নে নাই কাইলৈ মানে বৃহস্পতিবাৰ আমাৰ ঘৰত কোনোৱে মাংস নাখায় থাকিলে থাকিব আৰু এতিয়া উপায়োতো নাই মই আকৌ সেই মাংস চাংসবোৰ বনালে মছলা খুব কমেই দিওঁ বৰ বেছি মছলা পাতিবোৰ দিলে এনেও মোৰ ভালো নালাগে বাৰু আজিলৈ সামৰিছো দিয়ক ভিডিঅ'বোৰ চাই যদি আপোনালোকে ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ সেইবোৰ কৰিবলৈ নাপাহৰিব বাকী আৰু ময়ো ভাত চাত খাই লওঁ